Hey guys, welcome to my another video. আৰু কেনেকুৱা আছে আপোনালোকে? বহুত দিনৰ পৰা ভিডিঅ' আপলোড নহয় আৰু কিছুমানে কমেণ্ট কৰিছে যে কি হ'ল ভিডিঅ' আপলোড নিদিয়ে কিয়, কি হৈছে? তো আৰু কিছুমানে কৈছে যে ভিডিঅ' নবনাই নেকি, বাদ দিলে নেকি, কি হ'ল? তো একচুৱেলি টপিক এইটো নহয়। আজিৰ টপিকটো হৈছে মই সেইদিনা গুৱাহাটী গৈছিলোঁ, যোৱাকালিৰ আগৰ দিন। তো বহুতে কমেণ্ট কৰিছে যে মই কিয় গৈছোঁ, কিহৰ কাৰণে গৈছোঁ। সকলোৱে কৈছে একচুৱেলি মই কিহৰ কাৰণে গৈছোঁ সেইটো কোনেও নাজানে, অকল মোৰ মা জানে আৰু কোনেও নাজানে। কিন্তু সেইটো মই ক'ব নিবিচাৰিছোঁ, সেইটো পিছত ক'ম। আৰু কেতিয়াবা এমন পৰিস্থিতি আহি যায়, সেইটো কোৱা নহয়। তো মন গৈছিল, হঠাতে গৈছিলোঁ, কিবা কাম আছিল মোৰ। কাম হৈছে, কাম নোহোৱা নহয়, কাম হৈছে আৰু সেইকাৰণেই মই গৈছিলোঁ। মোৰ দৰকাৰ আছিল বহুত। তো মোৰ ফ্ৰেণ্ডবিলাক বাৰে কমেণ্ট কৰি আছে যে কিয় গৈছিলে, ক'ত গৈছিলে, কি কাম আছিল, কিহৰ কাৰণে গৈছিলে, বহুত কমেণ্ট কৰিছে। কিন্তু মই যিটো কৈছোঁ এনচাৰ দিছিলোঁ, কিন্তু সেইটো তেওঁলোকে বিশ্বাস কৰা নাই যে মই আচলতে সেইকাৰণে গৈছিলোঁ। আৰু কি কাৰণে গৈছিলোঁ মই এতিয়ালৈকে কাকো চিক্ৰেটটো বা অৰিজিনেল কথাটো কাউকে কোৱা নাই, আৰু এইটো কথা পিছত ক'ম। কাৰণ কিছু বস্তু বা কথা চিক্ৰেট বা গোপনীয় থকা ভাল, কাৰণ নিজৰ যিহেতু দৰকাৰী কথা বা গোপনীয় কথা। তো দৰকাৰ আছিল, গৈছিলোঁ আৰু আকৌ এবাৰ যাম, দৰকাৰ আছে। তো যাওঁ, পিছত ক'ম। যেতিয়া মোৰ স্বপ্নটো বা আশাটো পূৰণ হ'ব তেতিয়া ক'ম এদিন, এতিয়া নকওঁ, পিছত ক'ম। তো আজিৰ ভিডিঅ'টো এইখিনিই ৰাখি দিলোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব এটা। আৰু পিছত মোৰো ধুনীয়া ব্লগ ভিডিঅ' আহিব, আৰু চেষ্টা কৰিম নতুন ভিডিঅ' দিবৰ কাৰণে। কাৰণ এইকেইদিন মোবাইল ঠিকমতো চাৰ্জ কৰিব পৰা নাই, সেইকাৰণে আৰু বহুত প্ৰব্লেম আছিল। সেইকাৰণে ভিডিঅ' মেক কৰিব পৰা নাই, আপলোডো কৰিব পৰা নাই। তো এতিয়াৰ পৰা মই কণ্টিনিউ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। ধন্যবাদ।